75 साल बाद जवाब आ रहा है पठानों से कहना चौहान आ रहा है। এইটো হ'ল আহিবলগীয়া অজয় দেৱগনৰ মুভি চৌহানৰ ফাৰ্ষ্ট ডায়লগ আৰু মাই গড। নমস্কাৰ এভৰিৱান, আকৌ এবাৰ ৱেলকাম জনাইছোঁ আপোনালোক সকলোকে আপোনালোকৰ নিজৰ চেনেল চাই উইথ চিনেমালৈ। আহক কথা পাতোঁ চৌহানৰ টিজাৰৰ বিষয়ে। চ' ভাবা নাছিলোঁ ৰিভিউটো দিম বুলি, বিকজ টিজাৰ হয়, ট্ৰেইলাৰ ৰিভিউ কৰিম বুলি ভাবিছিলোঁ, কিন্তু মানে যি টিজাৰটো চাই কিনে ৰখিব নোৱাৰিলোঁ। অজয় দেৱগনৰ যোনটো এণ্ট্ৰি আৰু যোন মানে চুম্মা চুম্মা গানটোত এণ্ট্ৰি অজয় দেৱগনৰ, অভিয়াছলি আমি দেখিছোঁ টিজাৰটোত যে কাশ্মীৰৰ প্ৰব্লেমছৰ ওপৰত মুভিখন হ'ব আৰু চাব লগা হ'ব কেনেকৈ পৰ্ট্ৰে কৰে, বিকজ কাশ্মীৰত আমি জানোৱেই কিমান প্ৰব্লেম চলি থাকে, একদম পাত্থাৰবাজিৰ পৰা সেইলৈকে। চ' এইখন মুভিও সেই পাত্থাৰবাজিৰ ওপৰতে হ'ব আৰু বনাই আছে মুভিখন জিঅ' ষ্টুডিঅ'জে। এনেকুৱা লাগিছে জিঅ' ষ্টুডিঅ'জে মানে ঠিকা লৈ লৈছে গোটেই মানে দেশৰ সেই মুভিবিলাক বনাবৰ কাৰণে। এনিৱেজ খুব ধুনীয়া লাগিছে, ভাল চিনেমেটোগ্ৰাফী আৰু এক্টৰবিলাকৰ যোনটো এক্টিং স্কিল দেখাইছে সেইটোও একদম খুব বেছি ওপৰৰ মানে। আৰু অজয় দেৱগনকতো আমি ক'বই নালাগে, মাত্ৰ আধা মুখখন দেখিছোঁ, চকু দুটা দেখি আছোঁ, কিন্তু মাই গড, ফায়াৰী লুক, ফায়াৰী এক্টিং। আমি জানোৱেই অজয় দেৱগনৰ কথা আমি ক'ব নালাগে। দেখা যাওক, মুভিখন আহি আছে কিন্তু অক্টোবৰ মাহত 2027 অক্টোবৰত। ইটছ কনা বি হেল অফ এ মানে মুভি। ইয়াৰ পিছত ট্ৰেইলাৰ আহিব, ট্ৰেইলাৰ ৰিভিউ নিশ্চয় দিম। আপোনালোকে যদি টিজাৰটো চোৱা নাই, ইমিডিয়েট গৈ কিনে ইউটিউবত টিজাৰটো চাওক, মই জানো আপোনালোকে নিশ্চয় ভাল পাব। এইখিনিয়ে, ইয়াতকৈ বেছি আৰু দীঘল নকৰোঁ, যিহেতু টিজাৰ ৰিভিউ হয়। আল্টিমেট টিজাৰ বুলিয়ে ক'ব লাগিব, আল্টিমেট মুভি, আল্টিমেট এক্টৰ, আৰু দি অজি অজয় দেৱগন ইজ বেক। এইখিনি কৈয়ে আজিলৈ আহিছোঁ। যদি আমাৰ ভিডিঅ'বোৰ চাই কিনে ভাল পাইছে, নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে আমাৰ এনেকুৱা ৰিভিউবোৰ আপোনালোকে লগে লগে পায়। আমাক বেছি ছাবস্ক্ৰাইবাৰ নালাগে, 1000 ছাবস্ক্ৰাইবাৰ হ'বৰ কাৰণে, অতি সোনকালে কৰি দিব বুলি আশা থাকিল। মাত্ৰ 97 ছাবস্ক্ৰাইবাৰ্ছ লাগে। আজিলৈ আহিছোঁ, ধন্যবাদ, গুড বাই।